নমস্কাৰ বন্ধুসকল, সকলোকে ওম নমঃ শিৱায়। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই। আজি আমাৰ ভিনদেউ আৰু মই আহি আছোঁ ফুৰিব অকণমান। ফুৰিব মানে লগৰ এজন আছিলে, পাপু বুলি কয়, তাক থ'ব গৈছিলোঁ। তো তাক থৈ পেলাই আহি আছোঁ। সি যাব চেন্নাই। গোটেইকেইটাকে উঠা, পাপুকো উঠা। This is our road trip. We are going to Anchal, অঞ্চল নহয়, Kuruvikotam, Kerala. കേരള കൊല്ലം ഡിസ്ട്രിക്ട് കുരുവിക്കോണം ഒരു സ്ഥലത്തിൻ്റെ പേര്. ഞങ്ങൾ അവിടെ പോയിപ്പോൾ എന്നെ കൂട്ടരെ അവിടെ കൊണ്ടുപോകാം. അവൻ പോകും ചെന്നൈ അല്ലേ. মাজতে মালিয়ালম অকণ মাৰি দিছোঁ, ৰাইজে বেয়া নাপাব। তো বন্ধুসকল, মই কেৰেলা কেনেকৈ আহি পালোঁ সকলোকে কোৱা হোৱা নাই বা কোৱাও নাই বা ভিডিঅ' বনোৱা নাই তেনেকৈ। তো এইটো ভিডিঅ'টো মই ভইচটো বাৰু এডিট কৰি দিছোঁ। মানে ঘৰৰ পৰা আহোঁতে ভিডিঅ' বনাইছিলোঁ, প্ৰকৃতি ভাল লাগিছিল বোলো অকণ ভিডিঅ' বনাই থৈ দিওঁ, কেতিয়াবা মানে স্মৃতি হিচাপে থাকি যাব ন কেতিয়াবা। তো ইয়াৰ মাজতে সোমোৱাই দিছোঁ। চাওক সকলোৱে, মানে আমাৰ অসমৰে জেগা হয় এইবিলাক। কি কোন ঠাই ইমান ভালকৈ মনত নাই, কিন্তু এইখিনি মানে আমি গুৱাহাটী পোৱাৰ আগত যে জাগিৰোডৰ পৰা আহি থাকোঁতে গুৱাহাটীলৈ এইখিনিত বনোৱা ভিডিঅ' হয়। আৰু আগত আৰু টুকুৰা-টুকুৰিকৈ সোমাই দিয়া আছে বেলেগত বেলেগ। এইটো কি এটা জংচন, একো নাম চাম নাই, কিন্তু ইয়াত এখনো বেনাৰো নাই, একো নাই। এইটো জংচন এশৰ পৰা আহি আমি কি জেগা পালোঁগৈ জানো, জিগাৰু নে কি বুলি কয়, ইয়াৰ আগত পাইছিলোঁ গৈ। কিবা কিবি বহুত জেগা পালোঁ, কিন্তু ভিডিঅ' বনোৱা নাই। মানে ভিডিঅ' বনাইছোঁ, মানে মই কথা কোৱা নাই। তাতে আমি জেনেৰেলত আহিছোঁ ন, বহুত কষ্ট মষ্টকৈ আহিছোঁ। আৰু মানে যেন তেনেকৈ পাইছোঁহি আৰু আহিছোঁ যেতিয়া ভিডিঅ' অকণ কৰি দিছোঁ। প্ৰকৃতি প্ৰেমিক মানুহ না, প্ৰকৃতি ভাল পাওঁ তাতে কৰিলোঁ, ধৰণি দেখিলোঁ যেতিয়া অকণ ভিডিঅ' কৰি থৈ দিছোঁ। সকলোৱে চাব ভিডিঅ'টো আৰু কেনেকুৱা লাগিছে জনাব। চাহপাতৰ বাগান চাওক কি ধুনীয়া লাগিছে। এইটো আকৌ আপোনাৰ বেলেগ জেগা দিয়ক, এইটো এটা বেলেগ পাৰ্ট। সেইটো আকৌ সেইটো এটা টুকুৰা আছিল, বেলেগ মানে বহুতকেইটা ক্লিপ মিলাই পেলাই এটা ভিডিঅ' বনাইছোঁতো। সেইটো কাৰণে মানে বেলেগ জেগা আছে, বেলেগ হেৰি আছে। সকলোৱে চাওক কেনেকুৱা লাগিছে ক'ব। মোৰতো বহুত ভাল লাগিল ট্ৰেইনত আহি। মই ভাল পাওঁ কিবা এটা, মানে কি জেগাবিলাকৰ কাৰণে ভাল লাগে। প্ৰকৃতিৰ সৌন্দৰ্য বহুত দেখা পোৱা যায়, প্ৰাকৃতিক সৌন্দৰ্য বহুত দেখা পাওঁ আৰু ভাল লাগে। প্ৰকৃতি প্ৰেমিক মানুহ মই। তো চাওক সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব, জনাব। তো এতিয়া আমি গৈয়ে আছোঁ এতিয়া গৈয়ে আছোঁ বাৰু। আৰু মোৰ লগৰকেইটাকো সকলোকে এবাৰ মুখকেইখন দেখুৱাই দিয়া আছোঁ ৰ'ব আপোনালোকক। এইটো ভিডিঅ' মই মাজতে সোমাই দিম বাৰু, এইখিনি মাজতে সিহঁতকো চাব সকলোকে এবাৰ ৰ'ব। আমি মানে যিকেইটা আমাৰ কেবিনটোত যিকেইটা বহি আহিছোঁ একেলগে, সকলো গোটেইখিনি মানে অসমৰ মানুহে, অসমৰ ল'ৰাই হয়। গোটেইখিনিকে এবাৰ দেখুৱাই দি আছোঁ ৰ'ব আপোনালোকক। চেহেৰাকেইটা উঠাই কেমেৰা বেয়া হ'ল, উঠা সকলোৱে মুখকেইখন এবাৰ উঠাই থৈ দিলোঁ। সকলোৱে চাওক এবাৰ। আমি গোটেইকেইটা আহি আছিলোঁ একেলগে। আৰু আপোনাৰ দেখিছে অৱস্থা কি, দেহাৰ অৱস্থা নাই, মানুহৰ অৱস্থা নাইকিয়া হৈ আছে। যেন তেনেকৈ আহি আছোঁ ধুনীয়াকৈ আৰু ভগৱানে ভালে কুশলে পোৱাকগৈ। পোৱাৰ পিছত ৰুমৰ ভিডিঅ'টো আপোনালোকে দেখিছে। আমাৰ ভিনদেউৰ লগতে জীপত যোৱা প্ৰথমতে দিছোঁৱেই এখন। লগৰটোক থ'ব গৈছিলোঁ, চেন্নাই যাই আছে সি, তাক থৈ আহিলোঁগৈ। চাব আপোনালোকে কেনেকুৱা লাগে ক'ব, জনাব। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভাৰত। এয়া আপোনাৰ আমি পালোঁহি ফাৰাক্কা ব্ৰিজ। এইখন আপোনাৰ ৱেষ্ট বেংগল পৰে চাগে, ৱেষ্ট বেংগলৰ ফাৰাক্কা ব্ৰিজ পালোঁহি এখন। চাওক গোটেই ব্ৰিজখন চাওক মোৰ পৰা আপোনালোকে কিমান দীঘল। আকৌ সিপিনে তাত আপোনাৰ ব্ৰিজে এখনো, মানে ৰাস্তা কিবা হেৰি গাড়ী যোৱাকৈ বনাই থৈছে আৰু দলং। মানে সিফালে চাওক এইখন বাছখন দেখিছেনে, ৰ'ব অকণমান জুম কৰি দেখুৱাইছোঁ ৰাস্তাটো। অকণমান জুম কৰি দেখুৱাইছোঁ। আমাৰ কেমেৰা ইমান ভাল নহয়, কিনো 7-8 হাজাৰ টকা মোবাইল যেন তেনকৈ ধৰি আছোঁ। তথাপিতো স্মৃতি কিছুমান মোৰ হ'ব। আৰু কেতিয়াবা যদি কিবা দুটকা পাওঁ, আশা এটাও আছে। মিছা কথানো কি ক'ম হয়। আকৌ স্মৃতি হিচাপেও থৈ দিছোঁ। নাপালেও একো হেৰি নাই, আমি কাম কৰি খোৱা মানুহ, সদায় কৰিয়ে খাম ন। আৰু তথাপিতো মানে কি আৰু স্মৃতি কিছুমান থাকক, ল'ৰা ছোৱালীৰ দিনলৈকে থাকিব না। এইটো এটা ভাল মানে ক'ব পাৰি। এইবিলাক আজিকালি বহুত সুবিধা হ'ল, কিন্তু মোবাইল চোবাইল ওলোৱাতে আমাৰ সৰুকালৰ ফটো কিছু নাই ক'ব গ'লে। আৰু বৰ্তমানে ভৱিষ্যত গৈ অতীত হ'ব যেতিয়া, অতীতক সুঁৱৰিলে কেতিয়াবাতো ভাল লাগিব না। মধুৰ স্মৃতি কিছুমান থাকিব যেতিয়া এনেই ভাল লাগিব। কেতিয়াবা সুঁৱৰি চালে লগৰ আলোচনা কৰিলেও বা কেতিয়াবা এনেকৈ মনত পৰিলেও। আমাৰ ল'ৰা ছোৱালীৰ দিনত হ'লেও বিয়া বাৰু পতা নাই, ছোৱালী এজনীও পতাব পৰা নাই আজিলৈকে, সেইটো বাৰু বেলেগ কথা
হ'লে ল'ৰা ছোৱালীৰ দিনত হ'লেগেও তেতিয়া তাৰমানে ভাল লাগিব না ল'ৰা ছোৱালীকো যদি দেখুৱাওঁ বোলে দে চা এনেকৈ ঘূৰিছিলোঁ এনেকৈ হেৰি কৰিছিলোঁ কিবা কিবি এনেকৈ দেখুৱাব পাৰিম আৰু স্মৃতি থাকিব ভাল লাগিব সকলোৱে পাৰিলে থ'ব লাগে তেনেকৈ থৈ দিব লাগে পৰাপক্ষত বাৰু আজি ভিডিঅ'টো ইমানখিনিয়ে বুলি ধৰি লৈছোঁ মানে কি ইমানখিনিতে সমাপ্ত কৰিছোঁ আৰু বেলেগ ক্লিপ আছে বহুত দীঘলীয়া হৈ যাব ইমান হেৰি কৰি নাথাকোঁ বাৰু আপোনালোকেও চাব আমনি লাগিব পাৰে ইমান দীঘল হ'লে এতিয়া আৰু নতুন ভিডিঅ' বনাই থাকিম সকলোৱে নতুন ভিডিঅ' পাই থাকিব চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি সকলো নতুনকৈ চায় আৰু আপোনালোকৰ অনুপ্ৰেৰণা পালে ভাল লাগিব দিয়কচোন আমিও সাধাৰণ মানুহ কাম বন কৰি খোৱা মানুহ কিবা এটা কেতিয়াবা ইউটিউবৰ আমিও কামাব মন যায় কিন্তু কামাবলৈ মানে কি যোগ্যতা হোৱা নাই চাগে যোগ্যতা হ'লে হ'ব সময় বাৰু ঠিক আছে আকৌ এটা নতুন ভিডিঅ' সদায় নেক্সট লগ পাম আকৌ পুনৰবাৰ তেতিয়ালৈ সকলোকে নমস্কাৰ হৰ হৰ মহাদেৱ